Hello friends, আজি আমি জানিম SEBI কি হয়। What is SEBI? SEBI নামটো বহুতে শুনিছে কি জানি। যিসকলে মাৰ্কেট লিংক প্ৰডাক্টত জড়িত হৈ আছে বা ইনভেষ্টমেন্ট কৰিছে তেওঁলোকে SEBIৰ বিষয় জানে নিশ্চয়। কেতিয়াবা নিউজ বা এড দেখি থাকো যে SEBI ZYX কোম্পানীটোক ষ্টক এক্সচেঞ্জৰ পৰা আনলিষ্ট কৰি দিয়া হৈছে। SEBI XYZ ব্ৰকাৰজনক বেন কৰি দিলে। SEBI এটা নতুন নিয়ম বনালে। এইবিলাক আমি প্ৰায় শুনো। আচলতে SEBI কি হয়? What is SEBI? SEBIৰ সম্পূৰ্ণ নামটো হ'ল Securities and Exchange Board of India. শৰ্ট নামটো হ'ল SEBI। আজিৰ ভিডিঅ'টো আমি বহুত বেছিকলি বুজিব চেষ্টা কৰিম। জলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। What is the full form of SEBI? SEBIৰ সম্পূৰ্ণ নাম কি? Securities and Exchange Board of India. SEBI. SEBI কি হয় জানিবলৈ এটা এক্সাম্পল চাওক। RBI তো সকলোৱে জানে, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ইণ্ডিয়াৰ চেন্ট্ৰেল বেংক। RBI কি জানেনে? এটা ৰেগুলেটৰী বডি। কিন্তু RBI কি ৰেগুলেট কৰে? ভাৰতৰ বেংকিং সিস্টেম ৰেগুলেশ্যন কৰে, লগতে সুপাৰভিজন কৰে আৰু ফাইনেন্সিয়েল সিস্টেম ৰেগুলেশ্যন কৰে, মনিটৰী পলিচি ৰেগুলেশ্যন কৰে ইত্যাদি। যেনেকৈ ইন্স্যুৰেন্স সেক্টৰৰ ৰেগুলেটৰী বডি IRDAI, ৰিয়েল এষ্টেট সেক্টৰৰ ৰেগুলেটৰী বডি RERA। প্ৰতিটো সেক্টৰৰ এটা বেলেগ ৰেগুলেটৰী বডি থাকে। ঠিক একেদৰে Securities and Exchange Board of India SEBI এটা ৰেগুলেটৰী বডি। কিন্তু SEBI কি ৰেগুলেট কৰে জানেনে? কেপিটেল মাৰ্কেটক ৰেগুলেশ্যন কৰে, যেনে ষ্টক মাৰ্কেট, বণ্ড, ডিফেন্সাৰ, মিউচুৱেল ফাণ্ড এক্সেট্ৰা। SEBI কেতিয়া গঠন হৈছিল? 12 এপ্ৰিল 1992 চনত। তো আপোনালোকে এইখিনিক লাগি বুজি পাইছেনে SEBI কি হয়? নিশ্চয় বুজি পাইছে। What is SEBI? SEBI এটা ৰেগুলেটৰী বডি আৰু SEBI গঠন হৈছিল 12 এপ্ৰিল 1992 চনত। কিন্তু SEBIৰ বিষয় জানিবলৈ আৰু বহুত কাৰ্য বাকী আছে। সেইকাৰণে ইণ্ডিভিজুৱেলি পাৰ্ট ভিডিঅ' বনাব চেষ্টা কৰিম। যদি আপুনি যিকোনো ভিডিঅ' প্ৰথমে চাব বিচাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ এইখিনিয়ে আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক।